নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ বুঢ়াগোহাঁই আৰু আপোনালোক সকলোকেই মোৰ চেনেলটি অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকেই স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ ডিব্ৰুগড় জিলাৰ গেমনলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটো চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, কিন্তু পৰিৱেশটো যিমান ধুনীয়া ইয়াৰ ৰাস্তাটো ইমান ধুনীয়া নহয়। ৰাস্তাটো গোটেই মস্ত ধূলি, গাড়ী এখন গ'লে বগা হৈ যায়, ফ্ৰীপাউটা উৰাই দিয়ে একদম পূৰা। এফালে বালি নিয়া গাড়ীবোৰ অহা যোৱা কৰে, ইয়াৰ যথেষ্ট ধূলি হয় দেখোন। এই দেখিছেনা বালি ষ্টক কৰিছে, শিঙৰ বালি। ইয়াত ধূলি চব বগা হৈ যায় গাড়ী গ'লে মানে। এনেকৈ আহি গেমন দলং পাই গ'লহি। এইখনে আছে গেমন দলং। ইয়াৰ পৰিৱেশটো এবাৰ চাওঁ বলক। ইয়াত যিহেতু 4 লেনৰ কাম চলি আছে, এইটো দলংখন অলপ বহল কৰি আছে, মেৰামতি কৰি আছে। আৰু এইটো চাওক, বুঢ়ীদিহিং নদীৰ ওপৰত থকা গেমন দলঙৰ ওপৰৰ পৰা এটা ভিউ, এটা ধুনীয়া ভিউ হয় এইটো। আৰু ইয়াত জানুৱাৰী সময়ত বহুত মানুহ ইয়াত পিকনিক খাবলৈ আহে। এটা ধুনীয়া পৰিৱেশ হয় বুঢ়ীদিহিং নদীৰ পাৰত। এইবোৰ চাওক গাড়ী, এইবোৰ যে দেখিছে, এইবোৰ গাড়ীয়ে বালি নিছে। আৰু যিহেতু বুঢ়ীদিহিঙৰ বালিটো ভাল ঘৰ দুৱাৰ বা বেলেগ কিবা কিবি বনাবৰ কাৰণে, এই বালিটো যথেষ্ট চাহিদা আছে। আৰু সেইবাবে গাড়ী বহুত ভিৰ লাগে ইয়াত বালি নিবৰ কাৰণে। বালি নি শেষ হৈ গৈছে, সেইকাৰণে মেচিনৰ যোগেদি এইটো দেখিছেনে, এইটো দেখিছে, মেচিনৰ যোগেদি বালি তুলিছে পানীৰ পৰা। আৰু এইখন এখন গাড়ী আহি আছে বালি আনি এইখন এখন গাড়ী। এইবাৰ মই আহিছোঁ গেমন দলঙৰ কাষেদি যোৱা ৰেলৰ চিৰিৰ ওপৰলৈ। এইটো যাওঁ বলক। এই দলঙৰ ওপৰত ঘৰটো দেখি কথা এটা মনত পৰিছে, আমি সৰুকালৰ কথা এটা। আমি যেতিয়া ট্ৰেডত পঢ়ি আছিলোঁ, তেতিয়া এডমিট কাৰ্ড মেট্ৰিক দিবৰ কাৰণে এডমিট কাৰ্ড দিছিলে। আৰু এডমিট কাৰ্ড নিবলৈ আহিছিলোঁ। নিবলৈ আহোঁতে আমি এইফালে গুচি আহিলোঁ,
আহি কিনে যেতিয়া দলঙৰ ওপৰত আমি সোমাজ পালোঁ, ইয়াত দেখিছে নহয় এটা মানুহ আহি আছে। সেই মানুহটো সমানত আছিলোঁ। তেনেকুৱাতে তাত কথা বতৰা পাতি আছিলোঁ লগৰ 10জন মানৰ সৈতে। আৰু এইফালৰ পৰা মানে মৰাণ ছাইডৰ পৰা আহিছিলে ডিব্ৰুগড় ছাইডলৈ ট্ৰেইন এখন আহিলে। আমি তেতিয়া যিহেতু অকৰা মকৰা সৰু আছিলোঁ, তেতিয়া আমি এই বাক্সাটোত উঠিব লাগে বুলি আমি নাজানো। এনেকুৱা ঘৰটোত আমি সিফালৰ পৰা বহুত জোৰে এইফালে দৌৰ মাৰিছিলোঁ। দৌৰ মাৰি আহোঁতে কেইটামানটো এই ৰাস্তা দেখিছেনে? এই ৰাস্তাটো এইডোখৰ পৰা জঁপিয়াই দিলে। আমি এইফালে গৈছোঁ এটা ল'ৰা অলপ পথ খুন্দা খাবলৈ। আৰু মানে সেইদিনাখন আমাৰ এটা জীৱনৰ স্মৰণীয় এটা ঘটনা বুলি ক'ব লাগিব সেইটো। আৰু আপোনালোকো কওঁ যাতে চাই চিতিহে দলংখন মানে এনেকুৱা সোমাজত উঠিব। আৰু এইবোৰ যিহেতু ঘৰবোৰ দিয়া আছে, এইবোৰ ঘৰবোৰ এই ঘৰবোৰতো উঠিব পাৰে। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, এটা ধুনীয়া পৰিৱেশ। আৰু এইটো ঠাইত বহুত পৰ্যটক আহে ইয়াত জানুৱাৰী সময়ত পাৰ্টি কৰিবলৈ, ভোজ খাবলৈ, পিকনিক খাবলৈ। ত' আপোনালোকো আহিব পাৰে দিহিং নদীৰ পাৰত। মই এতিয়া ৰেলৰ দলঙৰ ওপৰত উঠিলোঁ। আৰু ব'লক এবাৰ আমি বুঢ়ীদিহিং নদীৰ পানীৰ ওচৰলৈ যাওঁ আৰু বালিত অলপ খোজ কাঢ়োঁগৈ। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ আপোনালোকক, এই বুঢ়ীদিহিঙতে আমাৰ এই খোৱাং অঞ্চলৰ প্ৰায়বোৰ দুৰ্গা দেৱী যেতিয়া পালন কৰে, দুৰ্গা দেৱী ইয়াতে বিসৰ্জন দিয়ে। আৰু সেই দৃশ্যটো অতি মনোমোহা হয়। বালিটো বহুত ডাঙৰ চৰ হয়। এই বালিৰ চৰত মানুহ নধৰা হৈ যায়। চাৰিওফালে ৰং বিৰঙৰ দেখিবলৈ পোৱা যায়। এইটো আপোনালোকে চাবলৈ আহিব পাৰে। আৰু বহুত দূৰ দূৰণিৰ পৰা আহে গেমনৰ দেৱীৰ ভাচান চাবলৈ। ব'লক এবাৰ আমি বালি লৈ যাওঁ। মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ, মইতে ট্ৰেইন আহি গ'ল। আপোনালোক ট্ৰেইনখন দেখাবলৈ চাই লওক, সেইখন ট্ৰেইন আহি আছে, মৰাণ ছাইডৰ পৰা আহি আছে। বালিলৈ গৈ থাকোঁতে ট্ৰেইনখন হঠাৎ আহি গ'ল। এনেকৈ এদিন ট্ৰেইনখন আহিছিলে আৰু আমাক মহতিয়াই লৈ যাব লৈছিলে। বাই বাই। ট্ৰেইনখনক বিদায় দিলোঁ। এইবাৰ আমি যাওঁ বালিলৈ, ব'লক। আছোঁ এতিয়া বালিত। আৰু গেমৰ লগত এইখনৰ ওপৰেদি এতিয়া এইফালেদি গাড়ীবোৰ অহা যোৱা কৰি আছে। এইখন গাড়ী দেখিছে নহয়, এইফালেদি গাড়ী অহা যোৱা কৰি আছে। ব'লক আমি আগুৱাই গৈ কিনে পানীৰ ওচৰলৈ যাওঁ। এইটো চব কিমান ডাঙৰ বালিচৰ। আমি পাই গ'লোহি পানীৰ ওচৰত। পানী আৰু এইডোখৰ যথেষ্ট দ হয়। যিহেতু এইডোখৰত শেষ হয় নদীখন, এইডোখৰ যথেষ্ট দ হয়। আৰু য'ত বহল হয় এডোখৰ বাম হয়। এতিয়া খৰালি কালত বাম আপুনি খোজকাঢ়ি পাব পাৰে, এডিঙি একঁকাল হ'ব ক'ৰবাত কোনোবা জেগা ঠাইত। আৰু কোনোবা জেগা ঠাইত আপুনি ডুবো যাব। সেইবাবে নদীৰ লগত খেলা নকৰিব, সাঁতুৰিব জানিলেও নাজানিলেও। এতিয়া বিহুৰ দিনাই বহুত অঘটন ঘটিলে শুনিব পালোঁ। ডিব্ৰুগড় জিলাৰ কলাখোৱা অঞ্চলত এনেকুৱা ঘটনা হৈ গৈছে গৰু বিহুৰ দিনাখনে। সেইবাবে সাঁতুৰিব জানো বুলি হ'লেও নদীখন মানে খোজকাঢ়ি বাম হ'লেও পাৰ নহ'ব।